আজি ডিসকাস কৰিম যে আপোনাৰ ওপৰত যদি কোনোবাই ব্লেক মেজিক কৰিছে তেতিয়াহ'লে আপুনি কি ধৰণে তাৰ পৰা পৰিত্ৰাণ পাব পাৰে। চাওক, ব্লেক মেজিক এতিয়াও আছে। বহুতে যদিও বিশ্বাস নকৰে তথাপি মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে ব্লেক মেজিক আগত যিমান আছিলে সিমান বেছি নাই, কিন্তু এতিয়াও ব্লেক মেজিক কৰিব পৰা মানুহ বহুত আছে। আৰু বহুতে ব্লেক মেজিক তেওঁলোকৰ শত্ৰুক, যাক তেওঁলোকে ভাল নাপায়, তেওঁলোকক অপকাৰ কৰাৰ কাৰণে ব্লেক মেজিক কৰে। এতিয়া যাৰ ওপৰত ব্লেক মেজিক কৰা হয় আপুনি কিছুমান লক্ষণ দেখা পাব যে ধৰক আপোনাৰ ঘৰত কোনো কথা নাই বতৰা নাই, এটাৰ পিছত এটাকে বিপদ আহি আছে। ঠিক আছে, মানুহৰ স্বাস্থ্য কেতিয়াও ভালে নাথাকে, এজনৰ বেমাৰ হয় ভাল হয় আকৌ এজনৰ হয়। ঘৰত এটাৰ পিছত এটা অশান্তি বাঢ়ি গৈছে, মেণ্টেল পিচ নোহোৱা হৈ গৈছে। ঘৰত চব সময়তে কাজিয়া পেচাল লাগি থাকে, পইচা ইনকাম হোৱা কমি গৈছে, খৰচ বাঢ়ি গৈছে। মানুহৰ বিয়া হ'ব লগা মানুহৰো বিয়া হোৱা নাই, বা বিয়া ঠিক হলেও লাষ্টত গৈ পেলাই বিয়া নহয়গে, মানে শুভ মাংগলিক কাম হোৱাত বাধা আহি আছে। এনেকুৱা ধৰণৰ যদি আপুনি কিবা লক্ষণ দেখা পায় তেতিয়াহ'লে এষ্ট্ৰলজি বা জ্যোতিষৰ দ্বাৰাতো আপুনি যিখিনি কৰিব লাগে কৰিবই। তাৰ উপৰিও মই এডভাইচ কৰোঁ যে আপোনালোকে ব্লেক মেজিকৰ চাইডটো আপোনালোকে এবাৰ তাৰ এটা প্ৰতিকাৰো আপুনি কৰিলে সেই ফালৰ পৰা আপোনালোকে চিয়ৰ হৈ থাকিব যদি কোনোবাই কাৰণ ব্লেক মেজিক কৰি কোনে ক'ত কি পুতি থৈ গৈছে, ওলমাই থৈ গৈছে, নে কেতিয়াবা কিবা আপুনি গছকিছে আপোনাৰতো মনত নাই, আপুনি নাজানে এইবোৰ কথা। গতিকে আপুনি কৰিব কি, এটা সহজ উপায় দিছোঁ, কৰি চাব, খুব ভাল ফল পাব। মই যাক আজিলৈকে এইটো উপায় কৈছোঁ সকলোৱে ভাল ফল পাইছে। আপুনি কি কৰিব লাগিব, আপুনি গোটাব লাগিব 5টা বস্তু। অকণমান কৰ্পূৰ, অকণমান হালধীয়া সৰিয়হ, কেইটামান লং, এটা জায়ফল আৰু অকণমান ধূনা। এই গোটেইকেইটা বস্তু আপুনি গোটাই পেলাই আৰু আপুনি এটা বস্তু আপুনি গোটাব লাগিব যে গোবৰ যে শুকাই পেলাই যে মানুহে যে জুই জ্বলোৱাৰ কাৰণে যে আগৰ দিনত ব্যৱহাৰ কৰিছিল, এনেকুৱা কেক টাইপৰ বনাই থৈ দিয়ে, এইটো বস্তু 1 পিচ ল'ব। কৰিব লাগিব কি, সেই গোবৰৰ কেকটো আপুনি 4 পিচ কৰক, কৰি তাৰ এটা টুকুৰা লওক, লৈ পেলাই এই টুকুৰাটো আপুনি আপোনাৰ গেছৰ ফ্লেমত সেইটো আপুনি ৰঙাকৈ আপুনি সেইটো পুৰি লওক, অঙঠা টাইপ হৈ যাব। এতিয়া সেইটো তাৰ পৰা লৈ আহক, লৈ আহি পেলাই এটা ঘৰৰ যে ধূনা দানি থাকে, ধূনা দানিত সেইটো দিয়ক, দি পেলাই তাৰ ওপৰত এই যে 5টা বস্তু আপুনি মিক্স কৰি থৈছিলে, এই 5টা বস্তুৰ মিশ্ৰণটো তাৰ ওপৰত অকণমানকে দিয়ক। দি পেলাই আপুনি আপোনাৰ গোটেই ঘৰটোত আপুনি তাৰ ধোঁৱাখিনি আপুনি ধূনা দিয়াৰ নিচিনাকৈ আপুনি দিয়ক। পুৱা দিয়ক এবাৰ, গধূলি হোৱাৰ সময়ত এবাৰ দিয়ক। এই কামটো আপুনি কৰি গৈ থাকক, দেখিব যে লাহে লাহে আপোনাৰ ঘৰত যিখিনি বেয়া প্ৰভাৱ আছিলে সেইখিনি কমি আহিছে আৰু এদিন শেষ হৈ যাব। এইটোক আপুনি কৰি চাওক, সহজ উপায় হয়, ভাল ফল পাব। নমস্কাৰ।